ইমান দিনে অসম চৰকাৰৰ ফালৰ পৰা কোনো কোৱা নাছিলে আমি পৰীক্ষা বাতিলৰ চিন্তা চৰ্চা কৰিছোঁ, কিন্তু প্ৰথমবাৰলৈ আজি এই কথাটো শুনিবলৈ পোৱা গ'ল যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ৰিস্ক লৈ আমি পৰীক্ষা নাপাতোঁ। এতিয়া কথা হ'ল 1 জুলাইত পজিটিভিটি ৰেট অসমত 2 তললৈ আহিব নে নাহে। আমি বিগত 4 দিনৰ এখন ডাটা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এই 4 দিনত কিমান টেষ্ট কৰা হৈছিল, কিমান সংখ্যক পজিটিভ হৈছে আৰু পজিটিভিটি ৰেট কিমান, আৰু এই ধাৰাটো যদি অব্যাহত থাকে তেন্তে 1 তাৰিখে কি হ'ব। প্ৰথমে আমি আপোনালোকক 7 জুন, 8 জুন, 9 জুন আৰু আজিৰ এখন তালিকা আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমে আমি 7 জুনলৈ আহিছোঁ। 7 জুনত 1,24,316 জনক টেষ্ট কৰা হৈছিল, ক'ভিড টেষ্ট কৰা হৈছিল। তাৰ ভিতৰত 3,804 গৰাকী পজিটিভ হৈছিল, অৰ্থাৎ পজিটিভিটি ৰেট আছিল 3.06%। 8 জুনত কিছু বেছি টেষ্ট কৰা হৈছিল, 1,33,212 গৰাকী টেষ্ট কৰা হৈছিল, পজিটিভ হৈছিল 3,948 গৰাকী, অৰ্থাৎ বাঢ়িছিল। যেতিয়াই টেষ্ট বাঢ়ি যায় তেতিয়াই পজিটিভৰ সংখ্যা বাঢ়ি যায়। পজিটিভিটি ৰেট অৱশ্যে কম হৈছিল, কাৰণ যিমান বাঢ়িছিল তাতকৈ আক্ৰান্ত সংখ্যা কমিছিল, 2.96%। সেইদিনা আশাৰ ৰেঙনি আহিছিল 8 জুন তাৰিখে যে 3ৰ তললৈ পজিটিভিটি ৰেট কমিছিল। কিন্তু 9 জুনত কি হ'ল? 9 জুনত পুনৰ 1,15,806 গৰাকীক টেষ্ট কৰা হৈছে, 3,751 গৰাকী পজিটিভ হৈছে। তাৰ মাজত পজিটিভিটি ৰেট পুনৰ বাঢ়ি গৈছে, 3.24% হৈছে পজিটিভিটি ৰেট। আৰু আজিৰ যিটো ফিগাৰ সেইটো যদি আমি অকণমান স্ক্ৰীনখন বহলকৈ দেখুৱাব পাৰোঁ, 10 জুনৰ এখন তালিকা মই দেখাব বিচাৰিছোঁ। আজি 1,22,313 গৰাকীক টেষ্ট কৰা হৈছে, 3,756 গৰাকী পজিটিভ হৈছে, আৰু পজিটিভিটি ৰেট 3.07%। এই গোটেই স্ক্ৰীনখন যদি আমি এবাৰ আপোনালোকক দেখুৱাওঁ, আপোনালোকে দেখিব পজিটিভিটি ৰেট বিগত 4 দিনত প্ৰায় 3ৰ ওপৰত আছে। 8 জুনত কিছু কমিছিলে, আকৌ 9 জুনত কিন্তু পুনৰ বাঢ়ি গ'ল। এতিয়া কথা